নমস্কাৰ বন্ধুসকল, এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম। আমি সকলোৱে সপোন দেখোঁ এটা ভাল চাকৰি কৰাৰ কথা, নিজৰ শৰীৰটো ধুনীয়াকৈ ৰখাৰ কথা বা এটা ডাঙৰ ব্যৱসায় কৰাৰ কথা। কিন্তু আমি বহুতে আমাৰ সেই সপোনক পূৰা কৰিব নোৱাৰোঁ। কিয় নোৱাৰোঁ? আমি ৰাতি এলাৰ্মটো ঠিকেই দিওঁ যে ৰাতিপুৱা মই সোনকালে শুই উঠিম, কিন্তু ৰাতিপুৱা এলাৰ্মটো বন্ধ কৰি আমি পুনৰ শুই থাকোঁ, কাৰণ আমাৰ শুই ভাল লাগে। ইয়াত আপোনাৰ বা মোৰ কোনো দোষ নাই। আমাৰ মগজুখিনিৰ কামেই সেইটো, আমাক কঠিন কামৰ পৰা বচাই ৰাখি আমাক সুস্থ কৰি ৰখা। কিন্তু আমি যদি জীৱনত ডাঙৰ কিবা এটা কৰিব বিচাৰোঁ বা আমাৰ মৃত্যুৰ পিছতো মানুহে আমাক মনত ৰখাটো বিচাৰোঁ, তেনেহ'লে আমি কৰি ভাল নলগা বা কঠিন বুলি ভবা এই কামবোৰ আমি কৰিবই লাগিব। মগজুখিনিয়ে আপোনাক নহয়, মগজুখিনিক আপুনি ব্যৱহাৰ কৰিব লাগিব। জীৱন যুদ্ধখন সাহসেৰে যুঁজিহে জয়ী হ'ব পাৰি। কামচোৰ বা এলেহুৱা হৈ নিজৰ কপালক দোষ দি কোনো লাভ নাই। দৰিদ্ৰতা আৰু অসফলতাই হৈছে এলাহৰ আন এটা নাম। কালাম ছাৰে কৈছিল, সূৰ্যৰ দৰে জিলিকিবলৈ হ'লে সূৰ্যৰ দৰে জ্বলিব লাগিব। জীৱনত কষ্টক ভয় কৰি বা লছ হোৱাক ভয় কৰি কোনো দিন ৰৈ যাব নালাগে। নতুন বুদ্ধিৰে বা আইডিয়াৰে ভুলবোৰক শুধৰাই আগুৱাই যাব পৰাজনকহে আদৰ্শৱান ব্যক্তি হিচাপে গণ্য কৰা হয়। আপুনি বা মই যিজনক সফল বুলি ভাবোঁ, তেওঁলোকেও কঠোৰ পৰিশ্ৰম, টোপনি ক্ষতি বা দেহৰ ঘাম নোলোৱাকৈ সফল হ'ব পৰা নাই। পৃথিৱীৰ কোনো শক্তিয়ে আপোনাক ধনৱান, শক্তিশালী হোৱাৰ পৰা বাধা দিব নোৱাৰে, একমাত্ৰ আপোনাক বাহিৰে। আপুনি আপোনাৰ নিজে বাধাৰ হেঙাৰ। আকৌ কৈছোঁ, আপুনি আপোনাৰ নিজে বাধাৰ হেঙাৰ। কাৰণ ৰাতিপুৱা ঘৰৰ মানুহে বাপা দেৰি হ'ল উঠা, বাপা দেৰি হ'ল উঠা বুলি জগাই থকাৰ পিছতো এলাৰ্ম বন্ধ কৰি শুই থকা, নিজৰ লক্ষ্যৰ ওপৰত কাম নকৰি আড্ডা মাৰি টিভি চাই সময় কটোৱাটো সম্পূৰ্ণ আপোনাৰ সিদ্ধান্ত। মেইন কথা, আমাৰ এলাহ কিয় লাগে? যেতিয়া আমি কৰা কামটোৰ পিছত বা ৰাতি দিয়া এলাৰ্মটোৰ পিছত কোনো লক্ষ্য বা উদ্দেশ্য নাথাকে, তেতিয়াই আমাৰ এলাহ লাগে। সেইবাবে আপুনি যিয়েই নকৰক কিয়, পঢ়ায়ে হওক, জিমত যোৱাই হওক, ব্যৱসায়ে হওক বা অন্য কিবা কামেই হওক, সেই কামটোৰ পিছত লক্ষ্য আৰু উদ্দেশ্য ৰাখক। যেতিয়া লক্ষ্য স্থান পাবলৈ, উদ্দেশ্য সফল কৰিবলৈ আপুনি নিজৰ ইচ্ছাৰে কাম কৰিবা, তেতিয়া আপোনাৰ এলাহ নাহে। ৰজাৰ পৰা প্ৰজালৈ এদিনত সকলোৰে বাবে 24 ঘণ্টা। এই সময়খিনিক আপুনি কিদৰে ব্যৱহাৰ কৰে সেইটো সম্পূৰ্ণ আপোনাৰ সিদ্ধান্ত। যদি শুয়ে কটাম বুলি ভাবিছে, তেনেহ'লে আপোনাৰ সকলো সপোন বিচনাৰ গাৰুতে থাকি যাব। আৰু যদি কষ্টলৈ ভয় নকৰি সাহসেৰে আগুৱাই যাব বিচাৰে, তেনেহ'লে এদিন নিশ্চয় আপোনাৰ সপোনো পূৰা হ'ব। বন্ধুসকল, ভিডিঅ'টো চাই যদি ভাল লাগিল, এটা লাইক কৰক। চেনেলটো ছাবস্ক্ৰাইব কৰা নাই যদি ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিয়ক। ভিডিঅ'টো শেষলৈ চাই থকাৰ বাবে ধন্যবাদ।